আজি আমাৰ কেশৰগুৰি বৰহাটগাঁও পঞ্চায়তৰ অন্তৰ্গত আজি কেশৰগুৰি কৃষক সন্মান দিৱস আজি বাৰে মানে অনুষ্ঠিত কৰিছিলে। তাতে আজি আমাৰ কৃষকসকলৰ ভিতৰত আমাৰ কৃষি সন্মানৰ বঁটা প্ৰদান কৰিছে। তাকে আজি যিখিনি মানে আমাৰ খেতিৰ ওপৰত আমাৰ নাহৰণি শুকানগুৰি নগাঁৱৰ মোক এজন কৃষক বুলি আৰু তেওঁলোকে বিবেচনা কৰি মোক সন্মান কৰিছে। বিশেষকৈ মই আমাৰ সৰুৰে পৰা আমি ধান খেতিৰ ওপৰত আছে আৰু চাহ এতিয়াতো ধৰক চাহ খেতি, তামোল খেতি, তেনেকৈ ধৰক কমলা খেতি আছিলে। বৰ্তমান কমলা খেতি বিশেষকৈ নাই। ক'বলৈ অকণমান আগত মৃন্ময় ছাৰে যিখিনি কৈ গ'ল, আমি জানিব পৰাত যে কমলা খেতিৰ ওপৰত বিশেষকৈ আমাৰ সৰুৰ পৰা যিখিনি মই কৰি আছিলোঁ মোৰ দেউতাৰ লগত, ধৰক 84 মানৰ পৰা হ'ব, তেনেকুৱা সময়ৰ পৰা মই ক্লাছ 5ত থকাৰ পৰাই মই নিজেই মানে চাহ খেতিৰ ওপৰত কিছু মানে চাহ আৰু তামোল টেঙা তিনিটাও খেতি একেলগতে কৰিছিলোঁ। যেতিয়া কৰিছিলোঁ বিশেষকৈ তামোল আৰু বৰ্তমান তামোল আছে আৰু কমলাবাৰীখিনিতো শেষ হৈ গ'ল। কমলা খেতিটো এনেকুৱা এটা মানে হ'ল যে মই যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ নিজেই লগোৱাৰ কমলা বিক্ৰীও কৰিছোঁ। কৰি মুঠতে বাৰীত ধৰক 25,000 30,000 তেনেকৈ মানে সেই সময়ত কমলা ওলাইছিলে। আজিৰ দিনত আমাৰ বাৰীত বিশেষকৈ কমলা ক'ব গ'লে 5-10 হাজাৰ হয়তো পোৱা যাব নেকি। তাতো মানে কমলা বিশেষকৈ ধৰক কমলা গছবিলাক তেনেকৈ ধৰক বিশেষ মানে ডাঙৰ বা সবল নহয়, বিশেষ সৰু বা কাৰণটো বিশেষকৈ এতিয়া যিটো কৈছে আমাৰ বৈজ্ঞানিক, কিন্তু বিশেষকৈ কোনটো খেতিক বেছিকৈ গুৰুত্ব দিয়া হৈছে? মানে আপোনাৰ আমাৰ তিনিচুকীয়া জিলাখন আগৰ পৰা বিখ্যাত হয় আমাৰ টেঙা খেতিৰ কাৰণে, বিশেষ হোমথিৰা, যাক আমি কমলা বুলি কওঁ, বা হোমথিৰা আমি মানে ক'বলৈ গ'লে খাচী মেণ্ডাৰিন ইংৰাজী যিটো, সেই খাচী মেণ্ডাৰিন এইটো আমাৰ তিনিচুকীয়াৰ আগৰ যিটো আছিলে, তিনিচুকীয়াৰ আমাৰ যিটো হোমথিৰাৰ যিটো গুণগত মান সেইটো যথেষ্ট উন্নত। মানে আমি খালে গম পাওঁ, আমাৰ মুখৰ যিটো টেষ্টটো আমাৰ নিশ্চয় বহুত ভাল হয়। কিন্তু বৰ্তমান কি হৈছে, আমাৰ এই জিলাখনত এই হোমথিৰা খেতিটোৰ যিটো আপোনাৰ আগতে বহুল প্ৰচাৰ আছিলে, সেইটো তাৰ মাটিকালি বহুত কমি আহিছে। আৰু কমি অহাৰ কাৰণে কি হৈছে, তাৰ বিশেষ কাৰণ হ'ল আমাৰ এই অঞ্চলবিলাকত আগৰ যিবিলাক মানে হোমথিৰা বাৰী আছিলে, হোমথিৰা বাৰীবিলাক আপোনাৰ চাহ খেতি মানে বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিৰ হিচাপে মানে খেতিয়ক হিচাপে তেওঁলোকে হোমথিৰা খেতি বাদ দি চাহ খেতিত লাগিলে। আৰু চাহ খেতিত লগাৰ কাৰণে কি হ'ল, তেওঁলোকে বৰ্তমান দেখিছে যে চাহ খেতিত আমি যদিও দেখিছোঁ চাহ খেতিটো কৰি আছে, তথাপিও চাহ খেতিত যি পৰিমাণে তেওঁলোকে লাভান্বিত হ'ব লাগে, সেই তেনেধৰণে তেওঁলোক লাভান্বিত হোৱা নাই। আৰু যদি আমি সেই চাব যাওঁ, যদি আমি একে পৰিমাণৰ মাটিত যদি আমি হোমথিৰা খেতি কৰোঁ বা আমি চাহ খেতি কৰোঁ, তেনেহ'লে দেখোঁ যে আমি হোমথিৰা খেতিত আমি যথেষ্ট লাভ হয়। আৰু যিহেতু আমাৰ এই জিলাখন হোমথিৰাৰ কাৰণে বিখ্যাত হয়, আৰু আমাৰ যিটো 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টৰ আণ্ডাৰত যিহেতু আমাৰ টেঙা খেতি এই জিলাখনৰ কাৰণে বাছি লোৱা হৈছে, তেনেহ'লে হোমথিৰা খেতিটো আমাৰ যথেষ্ট গুৰুত্ব আমি দিব লগা প্ৰয়োজন আছে। আৰু চাহ খেতিও কৰক, মানুহে চাহ খেতি নকৰিব কোৱা নাই, চাহ খেতি কৰক, চাহ খেতিৰ মাজত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি, কাৰণ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে বা টুপ্লাই যিটো ৰিচাৰ্চ এছ'চিয়েশ্যন, তেওঁলোকৰ পদ্ধতি আছে। তেনেধৰণে কৰিলে আমি যথেষ্ট লাভান্বিত পাওঁ। আৰু এটা খেতি কৰি পিনে আমি যিমানখিনি উৎপাদন পাব পাৰোঁ, যদি আমি 2 বা 3 টকীয়া এনেকুৱা ধৰণৰ খেতি কৰিব পাৰোঁ, তেনেহ'লে আমাৰ আৰু বেছি লাভ হ'ব আৰু কৃষকসকল যথেষ্ট উপকৃত হ'ব। पूजा इलेक्ट्रॉनिक तालाब बाली बाजार नियर तालाब SBI ATM, जहां सब मन के मिली LED टीवी, रेफ्रिजरेटर, AC, मोबाइल, लैपटॉप, प्रिंटर, इन्वर्टर, बैटरी, कैमरा, CC कैमरा, फर्नीचर, फाइनेंस अवेलेबल है। और यहाँ 0% डाउन पेमेंट से कोनो भी वस्तु क्रय करे पारबा। और ओकर जोगाजोग नंबर हमने बताए के लिखे थी
9954974387 9365770057 जहां पूजा इलेक्ट्रो